Hello everyone, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু লগতে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছো। আজি সৰস্বতী পূজা, আজি ময়ো সৰস্বতী পূজালৈ যাম। সো আজি মই সৰস্বতী পূজাত কোনযোৰ কাপোৰ পিন্ধিম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। সো মই আপোনালোকক দেখুৱাই আছো মই আজি কোনযোৰ কাপোৰ পিন্ধিম। এয়া চাওক, এইযোৰ মেখেলা চাদৰ হয়। আজি মই মেখেলা চাদৰ পিন্ধিম। এইযোৰ মেখেলা চাদৰ মোক দাদাই দিছিলে। সো এইযোৰা মই পিন্ধিম। এইযোৰা কাপোৰ মই নিজে ঘৰতে চিলাইছো। মই দুদিনত এইযোৰা কাপোৰ চিলাই উলিয়াইছো। সো মই দেখুৱাই আছো মোৰ চিলাই কেনেকুৱা হৈছে। এইখন হৈছে মেখেলা। মই ইয়াতে ফলছ লগাই পেলে মেখেলাখন চিলাইছো। এয়া চাওক। আৰু এইখন হৈছে চাদৰ। চাদৰখনতো মই নিজে দহি গুঠিছো। প্ৰথমবাৰৰ বাবে মই দহি গুঠিছো। মোৰ ফ্ৰেণ্ড বৰ্ষাৰ মাকে খুৰীমাই মোক শিকাইছিলে দহি গুঠা দাঁতৰ ঘৰত যোৱাতে ৩-৪ মাহ মান আগতে। সো মই প্ৰথমবাৰৰ বাবে দহি গুঠিছো। কেনেকুৱা হৈছে মোৰ দহি গুঠাটো কমেন্ট কৰি জনাব। চাওক। আৰু এইখন হৈছে ব্লাউজখনো মই নিজে ঘৰতে চিলাইছো। ইউটিউবৰ পৰাও ভিডিঅ' চাই মই ব্লাউজ চিলাই শিকিছো আৰু পুৰণিৰ ব্লাউজবিলাকো মই চাই শিকিছো ব্লাউজ কেনেকৈ চিলাই। আৰু ইয়াৰ পিছফালে অলপ ডিজাইন দি দিছো। সিম্পলকৈ চিলাইছো ব্লাউজখন। এয়া চাওক কেনেকুৱা লাগিছে মোৰ ব্লাউজখন কমেন্ট কৰি জনাব। সো এইযোৰা মই আজি পিন্ধিম সৰস্বতী পূজাত। এতিয়া বাজিছে 11টা। সো এতিয়া মই লাহেকৈ ৰেডি হৈ লওঁ। মুখত প্ৰথমে কিবা সানি লওঁ অলপ। এয়া বৰলিন মই মুখত লগাম। আৰু এতিয়া অলপ পাউডাৰো লগাম। পাউডাৰ হোৱাইট টনৰ পাউডাৰ হয়। সো এতিয়া মোৰ মুখখনত ক্ৰীম লগোৱা হৈ গ'ল। এতিয়া মই মেখেলা চাদৰ জোৰা পিন্ধি লওঁ। তাৰপিছত আৰু মই ভিডিঅ'টো কন্টিনিউ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া মই সম্পূৰ্ণকৈ ৰেডি হৈ গ'লো। একো মেকআপ লগোৱা নাই, জাষ্ট বৰলিন আৰু পাউডাৰ লগাইছো। মই জীৱনত এতিয়ালৈকে মেকআপ লগাই পোৱা নাই আৰু মেকআপ লগাবও নাজানো। আৰু জাষ্ট আইলাইনাৰটো লগাইছো। আইলাইনাৰটো দেখা নাযায়, চকু মজিলেও দেখা যায়, কাৰণ চকু দুটা মোৰ সৰু ন, সেইকাৰণে দেখাই নাযায়, চকু দুটা মজিলেহে দেখা যায়। আৰু ফটো লগাইছো এইখিনিয়ে। সো এয়া চাওক, মই সম্পূৰ্ণকৈ ৰেডি হৈ গ'লো। মোক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব। সো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো এতিয়া মই গৈ থাকোঁ। ভণ্টি ঘৰত আহি পালোঁ। এয়া আমাৰ ভণ্টি। চাওক ধুনীয়া লাগিছে ন। আমি এতিয়া গৈ থাকোঁ। আমি বকত যাম। বাছত যাব লাগিব আমি সৰু ভণ্টিৰ স্কুলখনত আহিছোঁ। তাইক মই ঘৰত লগ নাপালোঁ, সেইকাৰণে তাইক চাই যাওঁ। এই আমাৰ সৰু ভণ্টি দখনা পিন্ধিছে, দখনা। ইফালে ভণ্টিৰ ফ্ৰেণ্ড। আমি বক কলেজ আহি পালোঁ। পুষ্পাঞ্জলি লৈ আছে। আমি ইহঁতৰ পিছত পুষ্পাঞ্জলি ল'বলৈ যাম। এয়া চাওক সৰস্বতী মা। এতিয়া আমিও পুষ্পাঞ্জলি ল'ম। আমি পুষ্পাঞ্জলি ল'লো। এয়া ভণ্টিৰ ফ্ৰেণ্ড।
সৰস্বতী পূজা আজি চবে সেলফি মারাত ব্যস্ত ফটো উঠাত ব্যস্ত আমিও ফটো উঠি আছো খিচাৰি খাব গৈ আছো খিচাৰি আহি পাল এতিয়া আমি খিচাৰি খাম এটা আৰু কাল দিছে কাজু দিছে পায়ক টেস্টি পায়ক টেস্টি না মজা তামাম খিচাৰি খালো বহি আছো ৰেষ্ট ল'ব লাগিব না এতিয়া আমি আহিছো বক বিএড কলেজলৈ কি ধুনীয়াকৈ সজাইছে না চাওক কিমান ধুনীয়াকৈ সজাইছে আৰু এইপিনে সৰস্বতী মা এয়া চাওক বিএড কলেজৰ ডেকৰেশ্যন চাওক এইবোৰো কিমান ধুনীয়াকৈ সজাইছে জয়গুৰু শংকৰ এইবোৰ চাওক বটলবোৰ কিমান ধুনীয়াকৈ কালাৰিং কৰি ইয়াতে ফুল গছ ৰুই পেলাই সজাইছে ওম बर' बे दख'ना गानदोलै আমি ঘৰলৈ যাব ওলালোঁ সো আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আৰু লগ পাম নতুন ভিডিঅ' হতে বাই বাই বন্ধুহঁতে বাই বাই কৰি দিয়া বাই বাই